হেল্ল' মই কৌশিক আৰু মই অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। তো এতিয়া মানে ৰাতিপুৱাই পুৱাই তামাম বৰষুণ পৰিল, তো সেইকাৰণে তো এতিয়া যাব ওলাইছো মানে বকত, আৰু বকত পৰা মানে যোৱাকালি মানে আছিল ফাংচন। তো বলক আপোনালোকে সেইটো ক্লিপ খিনি চাওক, আৰু মানে কালি ভালদৰে ভিডিঅ' কৰাটো নহ'ল সেইকাৰণে তো এতিয়া সেইখিনি ক্লিপ চাওক। আৰু 2025 প্ৰথমখন ফাংচন চালো বকত আঞ্চলিক। তো এতিয়া আহি পাই গলো বকো গান্ধী মৈদাম, য'ত ফাংচন হৈ আছে বৰ্তমান। তো অলপমান মানে ইয়াৰ আগতে মানে গধূলি লকডাউন পৰিল, সেইকাৰণে এতিয়া হোৱা নাই, মানুহ হৈছে কিন্তু। তাৰপিছত আহি গ'লে এইফালে ইমান দীপ্তি নালা, এতিয়া মজাকে চাম ফাংচন। তো গাইছ ভাবিছিলো এখন ফটো উঠো, কিন্তু ফটো উঠা চান্সে নাপালো দে। মানে যোন মানে মানুহৰ বহুত ভিৰ, তো সেইকাৰণে ফটো উঠা একদিন হলেও গাইছ ফটো উঠিয়ে এৰিম। জুবিন দাৰ লগত উঠিম দে গাইছ না কি? তো এতিয়া আপোনালোকে ভিডিঅ'টো মজা কৰি চাওক, আৰু যদি ভিডিঅ'টো ভাল পাল লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো গাইছ আৰু এতিয়া ফাংচন মানে শেষ হোৱা নাই, প্ৰায় 8:30 মান বাজিল। তো এতিয়া আমি ঘৰত যাব লাগে। তো লগ পাম অন্য এটা মিনি ব্লগত এতিয়া আজি। তো বাই বাই গাইছ।